বন্ধুসকল কি খবৰ আপোনালোকৰ আজি বহুত দিনৰ পিছত আকৌ এটা ব্লগ ভিডিঅ' বনাইছোঁ আৰু সদায় দেখুৱাই থকা লোকেশ্যন এটালৈকে যাম আপোনালোকক নতুন বিশেষ লোকেশ্যন দেখুৱাব পৰা নাই কিন্তু আজি স্পেচিয়েলি এজন গেষ্ট আহিছে আমাৰ ওচৰত মানে ভিডিঅ'ত আপোনালোকে দেখিবলৈ পোৱা আগতে ভিডিঅ' ব্লগবিলাকত দেখিছিলে আৰু লোকেশ্যনটো হৈছে আমাৰ এইফালে পুখুৰী পাৰত তালৈ আহি আছোঁ তো বলক পটাপট আপোনালোকক দেখুৱাওঁ দেৰি নকৰোঁ আজি স্পেচিয়েল পূৰা ফাগুনৰ মজা বতাহ মাৰি আছে আৰু বন্ধ বতৰ আজি মঙ্গলবাৰ যিহেতু আমাৰ কাম বন্ধ থাকে আৰু এইফালে খেতি চক দাদাই লগাইছে জাতিলাও লাগিছে লাহেকৈ বহুতখিনি জাতিলাও লাগিছে ভাল হৈছে খেতি তাৰপৰা এইফালে আৰু কিবা কিবি দিছে মই বহুত দিন অহাই নাই আৰু আজি ইয়াতে জালো মাৰিম পুখুৰী পাৰত নবৌ আহিছে দাদা আহিছে আৰু স্পেচিয়েলি আমাৰ আজি পিকে আহিছে পিকে ভাই আহিছে আজি পিকে আজি জাল মাৰি মাছ উঠাম বুলি কৈছে আৰু জালখন মই মাৰিব পৰাই নাই এতিয়ালৈকে ট্ৰাই কৰি আছোঁ আৰু এইফালে অকণমানি আছে আজি হোলী পূৰা এইবাৰ ৰং ঘঁহি চুলি দিছে নে কালাৰ কেনেকুৱা হৈ গ'ল এইফালে পুখুৰী পানী এতিয়াও চক সিমান কমা নাই পুখুৰী পানী এতিয়াও আছে অলপ কমিলে বাৰু এইডোখৰলৈকে যাব পৰা হ'ল আগতে ইয়ালৈকে আছিলে পানী এতিয়া এইডোখৰ হেৰি হৈ গ'ল এইফালে হাঁহ চৰি আছে আৰু বৰ ধুনীয়া এটা বতাহ মাৰি আছে মজা লাগিছে বতাহৰ অলপ ফেৰফেৰনি চাউণ্ড আপোনালোকে নিশ্চয় শুনিবলৈ পাব মলয়া বতাহ মাৰি আছে ফাগুনৰ পচুৱা বতাহ আৰু এই কাঠডাল যে দেখিছে এইডাল পুখুৰীটো খান্দোতে ওলাইছিলে বহুত পুৰণা কাঠ হয় এইডাল বহুত পুৰণা আচলতে এইডাল ষ্টাৰ্ট কৰিছে আৰু জাল মাছ উঠাবলৈ কৃষ্ণ জাল পৰিছে সৰু সৰু মাছ দিলে এনে পুঠি নেকি জিৱা মাছ জালত এতিয়া কি মাছ উঠে আমি চাম এতিয়া পুৰা এক্সাইটেড হৈ আছোঁ মিছা মাছ উঠিছে অলপ আগত মিছা মাছ উঠিলে এইবাৰ আকৌ ট্ৰাই কৰা হৈছে দাদাই মাৰিছে এইবাৰ কি মাছ আহে এতিয়া দেখা যাওক 1 2 3 ৱেইট না এতিয়া আমি সেইটো চাইডে মাৰিম আৰু এইফালে দেখিছে নাই কেনেকুৱা ভয়ংকৰ জংঘল হৈ আছে জংঘল পাৰিবা এডভেঞ্চাৰ হৈ আছে পূৰা আহা আহা ৰহ মাহৰ গছত ৰহ মাহ পূৰা লাগিছে বুঢ়া হৈ আছে দেখিছেনে এটা খাই লওঁ ইয়াৰ এটা আহা এইজোপা ৰহ মাহৰ গছ লাগি আছে এইবিলাক চব এইয়া চব মজা বতাহ মাৰিছে এইটো খাই বৰ মজা লাগে আকৌ খাই মজা লাগিছে বঢ়িয়া একদম লিকটীয়া সৰুতে খুব খাইছিলোঁ আগতে সৰুতে পুখুৰীটো পাৰ আছিলে ঘৰত মজা লাগিছিলে খাই সৰু পোৱালি উঠা নাই উঠিছে এজনী পুঠি মাছ আপোনালোকে চাওক এইজনী পুঠি মাছ এজনী উঠিছে পিকে ধৰিছে চেষ্টা কৰি আছে পিকে এতিয়াও জাল মাৰি আছে কিন্তু ভালকৈ ফুলা নাই জাল বহুত দিন পিকে জাল মৰা নাই সেইকাৰণে অকণমান হেৰি হৈ গৈছে এবাৰ আকৌ ট্ৰাই এটা কৰিছে 1 2 3 এই ফুলিছে এইবাৰ উঠিব আকৌ আমি এক্সাইটেড লেভেল আকৌ পূৰা হৈ গৈছে এইবাৰ পিকে পূৰা এবাৰ ভাবিছে এইবাৰ মাছ উঠিব ময়ো ভাবিছোঁ এইবাৰ উঠিব ডাঙৰ কিবা এজনী আহিলে হয় কিন্তু কি হয় এতিয়া ৰিজাল্ট দেখা যাওক সেয়া নবৌ আহিছে পুঠি মাছজনী ল'বলৈ ডাঙৰ আমাৰ হেৰি এটা লৈ আহিছে কিন্তু মাছ নাই চেষ্টা চলি আছে নাপালে এজনী মোৱা এজনী পুঠি দুজনী পুঠি আৰু এটা মিছা মাছ দুটা মিছা মাছ এইটো এটা এইবাৰ মিছা তোলে হেনো কি তুলিবা এইবাৰ হাঁহ এটাকে তুলি দেখুৱাব উঠি থকা খেয়ালি হাঁহ মাছ ধৰে নৈ কিনাৰ মানুহে খেয়ালি হাঁহ ধৰে তোলা অঁ বঢ়িয়া হৈছে তুলি দিয়া ওপৰলৈ কি কৰিছা কোৱা সেইটো কেনেকৈ ফুলিব সেইটো সেইটো লৈ লোৱা মই বোলো মাৰো এজনী উঠাই নি আৰু তোলা মুখখন দি কি হ'ল আকৌ এখন আঁঠুৱাটো লিখাকৈ নপৰিলেগৈচোন তুমি শিকিবলৈ চেষ্টা কৰা নাই এনেই মাৰি দিছা এইটো কেনেকৈ হ'ব জালখন
লৈয়ে নাই আকৌ মই লৈ দেখুৱাই দিম নহয় তুমি চাই নাই থকা কিবা কৰি আছা ফাইনেলি বহুত বাৰ চেষ্টা কৰাৰ পিছত উঠিলে কিবা মাছ এজনী নাজানো কি আৰু মোৱা মাছ উঠিছে আৰু জালখন ফুলিছিলে একচুৱেলি এইটো আঁতৰাই দিয়া নবৈ যিটো টিং লৈ আহিছে ইয়াত মাছেই নাই প্ৰথম বহনি মোৱা উঠিছে ৰৌ এজনী উঠিলে উঠাই দিলো ৰৌ মাছ ৰৌ এজনী উঠালো মোৱা উঠালো আৰু দুখুৱা মান এনেকৈ উঠিলে হৈ যাব থাকি যাব পাৰে এইফালে মিৰিকা ধৰিলো আৰু এজনী বাহু চাওক বাহুজনী ডাঙৰ হৈছে এজনী কিন্তু বাহুজনী এৰি দিম বাহুজনী নাৰাখোঁ কাৰণ আৰু ডাঙৰ হ'ব মিৰিকাজনী ধৰিছোঁ এইজনী হ'ল বাহু এইটো হ'ল চাইজ এতিয়া লৰালৈকে মেলি দিওঁ কাৰণ বেছি দিন নৰখাওঁ হ'ব নেকি মোৱাবোৰ ধৰি লওক এইজনী বাহু বাহুজনী ডাঙৰ হৈছে দেই অকণমান দেই এইজনী বাহু হেৰিটো দি দিয়ক চেহেৰাটো ভাল আছে হ'বগৈ ডাঙৰ এইজনী ডাঙৰ হ'ব এজনী তাৰমানে মোৰ ডাঙৰ হোৱা নাই এই এনেকুৱা যাতে মাজজনী ডাঙৰ নহ'ব এইবোৰ এইজনী ডাঙৰ হ'ব হ'ব নেকি সেইটোকে লাগ বুলি কয় হ'ব নেকি দেই মাছ জাল ভোলা নাই কিন্তু মাছ উঠিছে লাকৰ বলতহে উঠিছে বুলি ক'ব লাগিব এতিয়া পিকেও কৈছে বোলে জাল নুফুলিলেও মাছ উঠি যায় বুলি কৈছে এতিয়া বাহুজনী জীয়াই দিলোঁ বাহুটো ডাঙৰ হৈছে বাৰু বহুতখিনি ডাঙৰ হৈছে লাহেকৈ ডাঙৰ হ'ব আৰু কেইবছৰমান থাকিলে বাহু মাছটো ডাঙৰ হ'লে ভাল লাগিব এতিয়া এনেই ধৰি লাভ নাই সেইকাৰণে বাহুজনী এৰি দিলোঁ আৰু ভাগৰ লাগিছে জাল ভালকৈ এতিয়াও ফুলাব পৰা নাই পিকে উঠালে মাছ ফাইনেলি এজনী বহুতবাৰ চেষ্টা কৰা এতিয়া পিকে মনটো ভাল লাগিছে এই পাৰৰ পৰা এটা ভৰিটোৰ কাৰণে অকণমান দিগদাৰ হয় জালখনত জোৰ দিবলৈ এতিয়া ফাইনেলি এজনী উঠালে এজনী কি হয় মিৰিকা মিৰিকা নে ৰৌ মিৰিকা পিকে ফাইনেলি এজনী উঠালে ইজ্জত বাচ গয়া এজনী পুঠি মিছা মাছ আছে মোৱা মাছ আছে মুঠতে হ'ব এসাঁজ হ'ব আজি এইটো মিছা কেইবাটাও উঠিলে হ'ব পিকে থৈ দিয়া হ'ব আকৌ পিকে মাৰিছে এবাৰ লাষ্ট এবাৰ কি হয় দেখা যাওক কিবা এজনী উঠিছে যেন লাগিছে খলক খালাক কৰিছে এইফালে হাৰিছে এজনী ডাঙৰ এজনী বা কি হয় দেখা যাওক দাদাই হুৰাই দিছে উঠিছে নে উঠিছে 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 মোৱাজনী ধৰা সিজনী সৰু চাইজটো সৰু হৈ আছে মেলি দিয়া এজনী মেলি দিয়া এজনী সৰু হৈ আছে সেই জালটো হেৰি কৰি দিলে মোৱাটো এনেকৈ উলিয়াই দিলে পকেটটো উলিয়াই দিলে তাৰ কাণত ফচে নালাগে নালাগে মেলিলে মেলিলে সমান চাইজৰ হয় সৰু এজনী সৰুহে এজনী মিৰিকা নেকি এইজনী ডাঙৰ হ'ব নহয় ফান ৰঙা সেইটো বগাহে ফানটো এৰি দে এৰি দে এৰি দে সৰু হৈ আছে কিমান ডাঙৰ এজনী এতিয়া ডাইৰেক্ট কিনি খাবলৈ গ'লেতো বহুত হৈ যায় এতিয়া পুখুৰীৰ পৰা ধৰিছোঁ কেজি বহুত বুলি ক'ব এয়া মোৱা মাছৰ এজনী একদম পূৰা জঁপিয়াই আছে মোৱা মাছ পূৰা ফ্ৰেছ বহল একদম পুঠি মাছজনী সমান এইটো হৈ গ'ল মিছা মাছ এইটো আমাৰ অকণমানিয়ে মিছা মাছ খাই ভাল পায় হয় নাই অকণমানি ভাল পাওঁ নাই হা কিমান ভাল পাওঁ পিকে আহিলে আজি পিকেও আজি জাল মৰাটো মোক অলপ শিকাই দিলে মানে অলপ চলপ পাৰিলে মাছ হৈছিলে এই পিকে ভালকৈ পায় কিন্তু পিকে নামিবলৈ অকণমান দিগদাৰ হ'ল সেইকাৰণে ভৰিটো দুখ পাই আছে আৰু আহিছিলে আমাৰ ঘৰলৈ ইয়াৰ চেনেলটো ইতিমধ্যে মনিটাইজ হ'ল আছামিজ ব্লগাৰ পিকে আপোনালোকে ডেছক্ৰিপশ্যনত লিংকটো পাই যাব চাব আপোনালোকে চাব আৰু ই নতুন নতুন জব এইবিলাকৰ ওপৰত দি থাকে যিবিলাক লেটেষ্ট আহি আছে আপোনালোকে জব কেনেকৈ কি কৰিব লাগিব প্ৰিপেৰেশ্যন কেনেকুৱা কি হ'ব সেইবিলাকৰ ওপৰত দি থাকে আৰু বহুত ধুনীয়া ভিউ ৰাইজৰ ছাপোৰ্ট পাই আছে আৰু চেনেলটো মনিটাইজ হোৱা শিৱৰাত্ৰিৰ দিনাই হৈছে নেকি হয় শিৱৰাত্ৰিৰ দিনাই চেনেলটো মনিটাইজ হৈছে
গতিকে ভিডিঅ'বিলাক চাব আৰু মোৰ কথানো কি ক'ম আপোনালোকে পাৰিলে মন চম দিব আৰু যদি ভাল লাগিলে ভিডিঅ'টো চাই অলপ এণ্টাৰটেইনমেণ্ট হ'ল তেতিয়াহে মানে কি হয় আগুৱাই যোৱাত সহায় হয় যেতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰিব তেতিয়া নতুন নতুন বনাবলৈ কি হয় উৎসাহ পায় নতুন নতুন ভিডিঅ' বনায় লাইক এটা কৰিব ভিডিঅ'টো চিম্পুল ইমানেই আছিলে আজিলৈ বাই বাই সকলোকে জয় আই অসম